আপনার কাছে শুনতে চাই আল্লাহ রাসূল তাও कालजाराव फातेहा इ द'आस दाहम फालिदों। क'क्राझार जिल्ला सिंनि कालजार गामियाव दिनै इस्लाम धोरोम सिबियारि सुबुंफोरनि गोथार फोरबो फातेमा इ द'आस दाहम फालियो समाज सिबियारि बाहारुल इस्लामा। बे हाबाफारियाव समाज सिबियारि बाहारुल इस्लामजों लोगोसे 100निबो बांसिन इस्लाम धोरोम सिबियारि रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं फातेमा इ द'आस दाहम फालिनाय हाबाफारिनि गेजेरजों मुलुग गोजोननि थाखाय आल्लाहनि अनहरनाय बोर नागिरो होनना বাহারুল ইসলাম বিथाङा फोरमायो। হয় আজি আমার ইসলাম ধর্ম মতে আজির দিনটো আমার কারণে খুব মানে আনন্দ ফুর্তির দিন, গৌরবের দিন। কারণ আজির দিনতে আমার প্রফেট হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ তাআলা দুনিয়াত পঠাইছিল আৰু তেওঁ দুনিয়াত সংস্কারক হিসাবে সমাজ সংস্কারক হিসাবে তেওঁক একচুৱেলি পঠাইছিল। গতিকে তেওঁক যদি সৃষ্টি নকৰা হ'লেহেঁতেন আমাৰ ধৰ্মীয় এটা মানে যিটো আমাৰ ধৰ্মীয় নীতি নিয়ম সেই হিচাপত যদি আমি যাওঁ, কোরআনত যদি যাওঁ, হাদিসৰ কিতাপবিলাক যদি পঢ়া যায়, তাতে আমি স্পষ্টকৈ এই বস্তুটো ক্লিয়াৰ হয় যে যদি আমাৰ এই নবীজিক যদি সৃষ্টি নকৰিলহেঁতেন তেনেহ'লে কুল কায়নাত আকাশ পাতাল জমিন একো সৃষ্টি আল্লাহ তাআলাই নকৰিলহেঁতেন। গতিকে তেওঁৰ উচিলাত যিহেতু আমি দুনিয়াত আহিব পাৰিছোঁ, আজি ইছলাম ধৰ্ম তেখেতে বহুত যুদ্ধৰ বিনিময়ত বহুত যুদ্ধ হৈছে, যুদ্ধ কৰি আমাৰ এই ধৰ্ম পৃথিৱীৰ বুকুত প্ৰতিষ্ঠা কৰিছে আৰু তেওঁৰ জন্মদিন আজি আমি আজি পালন কৰিব পাই আমি খুব আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ইয়াৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আজি গোটেই ভাৰতবৰ্ষত যি ৰাজনৈতিক বাতাবৰণ সৃষ্টি হৈছে, আমি সবকে সব ধৰণৰ মানুহকে আহ্বান জনাইছোঁ, যিয়ে যি ধৰ্মৰ মানুহ হয় তেওঁ ধৰ্মীয় গ্ৰন্থবিলাক অধ্যয়ন কৰিব লাগে। মুছলিম মানুহবিলাকে যেনেকৈ কোরআন পঢ়ে বা পঢ়িব লাগে, বাকী খ্ৰীষ্টানবিলাকে হওক বা আদাৰ কাষ্টৰ আমাৰ হিন্দু ভাই ভনীসকলেই হওক, সিহঁতে যদি ধৰ্মীয় গ্ৰন্থবিলাক পঢ়ে, ধৰ্মীয় কিতাপবিলাক যদি অধ্যয়ন কৰে, আজি সমাজত যিটো বাতাবৰণ দেখা গৈ আছে এইটো দিনে দিনে নোহোৱা হৈ যাব। কিয়নো আমি যুগ যুগ ধৰি মিলা প্ৰীতিৰে যি ধৰণে বসবাস কৰি আছোঁ সেইটো যেন এনেকুৱা এটা ফিল হৈ আছে যে এইটো লাহে লাহে নোহোৱা হৈ গৈ আছে। আমাৰ ভিতৰত এটা দলে নাম নকওঁ মই, আপোনালোকে নিশ্চয় বুজি পাব, এটা দলকে অৰহ গোষ্ঠী সংঘৰ্ষ লগাৰ চেষ্টা কৰি আছে। গতিকে আজি এই শুভক্ষণত মই গোটেই অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বৰ মানুহক আহ্বান জনাইছোঁ, সকলো ধৰ্মৰ মানুহকে আহ্বান জনাইছোঁ, আপোনালোকে হিংসা এৰি এজনৰ প্ৰতি আনজনৰ বিদ্বেষ ভাৱ এৰি আহক, আমি মিলিজুলি একলে ভাৰতবৰ্ষক এখন খুব ধুনীয়াকৈ আমি ভাৰতবৰ্ষ গঢ়ি লওঁ, আমি সবে আগভাগ লওঁ। আৰু এইটো তেতিয়াই সম্ভৱ যেতিয়া আমি প্ৰত্যেকেই ধৰ্মীয় জ্ঞান অৰ্জন কৰিম, ধৰ্মত মনোনিৱেশ কৰিম, তেতিয়া এই বস্তুটো সম্ভৱ হ'ব। আমাৰ ইছলাম ধৰ্মী যিজন মেইন হুজুৰ তেখেতো বিলাসীপাৰাৰ পৰা আহিছে, তেখেতো এজন মুফতি হয়, তেওঁ হাদিছ কোৰআনৰ বিষয়ে আমাৰ মানুহক বুজনি দি আছে আৰু আমাৰ অঞ্চলৰ যিবিলাক মানুহ আমি মাতিব লগা আছিল আমি মাতিছোঁ, আমি সবাই মিলি ইয়াতে গোটেই বিশ্বৰ মানুহৰ কাৰণে আমি দোয়া কৰিম যাতে সবৰে মংগল হয় আৰু সবে যাতে আমি মিলিজুলি মানে হিংসা পৰিহাৰ কৰি যাতে একেলগে থাকিব পাৰোঁ। পৰম করুণাময় আল্লাহ তাআলা এবং আমার প্রিয় নবী হুজুর পাক সাল্লাল্লাহু আলাইহি সাল্লামের ওচৰত আমি এই মানে দোয়া মাগিছোঁ। ব্যাটারি শেষ করে দে, ব্যাটারি কিসে বেন সমস্ত ত্যাগ করে দিয়ে আমি আপনার কদম মোবারকে ঈমান নিয়ে আজকে ওমর আজকে আপনার কাছে বসে আছি। আমি আর কিছু চাই না আল্লাহ রাসূল গো, আমি আপনার কাছে জানতে চাই আপনি কেন আল্লাহ বলতেছে নবী গো তুমি নবী নূর আর আমের মতন নবী যদি মাটির হয় যেই সময়
বানাইলো আরশে আজিমের পরে তার এই দুনিয়াতে কি করলেন তারপরে সে